বজাৰ কৰিম আৰু অহাকালি 4 জানুৱাৰী আমি যাম বগামাটি আমাৰ অসমৰ সকলোবিলাক মানে ইউটিউবাৰ যাব ভূগন বজাৰ ডিম্পুৰ বৰুৱা সকলোবিলাক যাব সকলো যাব আচ্ছা তো সকলোৱে যাব আৰু আমি বজাৰ কৰিম বজাৰৰ কিছুমান দৃশ্য আমি আপোনালোকক দেখুৱাম আপোনালোকে চাব আচ্ছা যাম কিন্তু যোৱাৰ আগতে ইয়াতে অকণমান এইকেইডাল অকণমান চাফা চাফা কৰি লওঁ আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব হা আমাৰ বাবুৱে কিবা ক'ব নেকি ইয়াত আকৌ অসমীয়াত কৈ দিয়ে লাজ কৰে অকণমান আৰু কেনেকুৱা লগা হৈছে আপোনালোকে অলপ কমেণ্ট কৰি জনাই দিব ভালনে বেয়া চুলি কাটি দিলোঁ আৰু এয়া আমাৰ বাবু আমাৰ ঘৰৰ ওচৰতে ইয়াক লগ পালোঁ ইয়াতে চুলি কাটি আছিলে তো এতিয়া বলক পিকনিকৰ বজাৰ কৰোঁ বজাৰ কৰিম বুলি আহিলোঁ আৰু এতিয়া আহোঁতে গধূলি হৈ গ'ল আৰু এতিয়া এখন নহয় 2খন বেনাৰ বনাব দিছিলোঁ আৰু এখন ওলালে কিন্তু এখন দাদাই পাহৰি গ'ল সেইকাৰণে আকৌ এইখন ওলাই আছোঁ কিমান চাইজ আছিল দাদা এইখন 4.2 চাইজৰ তো এইখন ওলাব দেখুৱাই আছোঁ কাপোৰৰ দোকানত বৰ্তমান আহিছোঁ আমি ইয়াতে মানে বজাৰ চজাৰ কৰিব কাৰণে পিকনিক যিহেতু তো বজাৰ চজাৰ মই কিবা এটা কিনি ল'লি মই জেকেট এটা লওঁ বুলি ভাবি আছোঁ চাওঁ কিবা পাওঁ আৰু মই জেকেট ল'লোঁ কিন্তু জেকেটটো কথা এইটো জেকেট ল'লোঁ যিটো পিকনিক অহাকালি যাই আছোঁ তো জেকেট লোৱা গৈছে আৰু কেনেকুৱা লাগিছে আপোনালোকে অলপ কমেণ্ট কৰি জনাব ভাল লাগিল নে বেয়া লাগিল